নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক চৰকাৰৰ 10টা গুৰুত্বপূৰ্ণ যি আঁচনি আছে চৰকাৰী এই চৰকাৰী আঁচনি 10টা চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰিম আৰু এই আঁচনিসমূহৰ পৰা যিয়ে জনসাধাৰণ আছে বা যিসকল নিবনুৱা যুৱক যুৱতী আছে তাত মহিলা হওক পুৰুষ হওক তেওঁলোকে কেনেকৈ উপকৃত হ'ব বা তাৰ সেই আঁচনিসমূহ কেনেকৈ লাভ কৰিব আজি এই বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰিব। এটা প্ৰথমতে চৰকাৰৰ যি 10টা আঁচনি মই সিলেক্ট কৰিছোঁ এই 10টা আঁচনি যি জনসাধাৰণে যাতে তাৰ পৰা উপকৃত হয় আৰু এই আঁচনিসমূহ ল'ব পাৰে মই সেই আঁচনিসমূহ 1 নম্বৰত আছে। প্ৰথম প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী স্বনিধি যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা যি গাঁও আৰু নগৰ চহৰৰ কাৰণে দুয়োটাৰ কাৰণেই আছে, কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু অটল পেঞ্চন যোজনা আৰু আয়ুষ্মান কাৰ্ড তাৰ লগতে আছে PMJDY জব কাৰ্ড যি এই গোটেইখিনি চৰকাৰী আঁচনি হয়। তো এই চৰকাৰী আঁচনিসমূহ লাভ আপোনালোকে কেনেকৈ ল'ব মই এই সকলো ডিটেইলছখিনি আপোনালোকক ক'ম। এতিয়া প্ৰথমতে যাক যে গৰীব কল্যাণ অন্ন যোজনা হৈছে যে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত যি ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডৰ অধীনত ভাৰত চৰকাৰে ইতিমধ্যে 80 কৰোৰ লোকক যি 5 কেজিকৈ চাউল আৰু দালি প্ৰদান কৰি আছে। তো এই অন্ন যোজনা হৈছে যে ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে যিসকল দুখীয়া দৰিদ্ৰ লোক আছে এইসকল লোকক ফ্ৰীতে তেওঁলোকক বিনামূলীয়াকৈ চাউল আৰু দালি প্ৰদান কৰে। তো ইয়াৰ পৰা লাভ 5 কেজিকৈ চাউল আৰু দালি এইবিলাক লাভ কৰা হয়। আৰু এই যি অন্ন যোজনা আছে যি তাৰ কাৰণে চৰকাৰে যিসকল দুখীয়া দৰিদ্ৰ হেণ্ডিকেপ লোক আছে এইসকলক সামৰি লৈ চৰকাৰে বিনামূলীয়াকৈ তেওঁলোকক চাউল প্ৰদান কৰে। আৰু ইতিমধ্যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অক্টোবৰ মাহত প্ৰায় 40 লাখ মানুহক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। এই ৰেচন কাৰ্ড এই যি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আছে ইয়াৰ অধীনতে প্ৰদান কৰিব। আৰু এই যি আঁচনি আপোনালোকে লাভ কৰিবলৈ আপোনালোকে যি পঞ্চায়তৰ অধীনত এই ফৰ্মসমূহ আহে বা আপোনালোকৰ যি ৰেচন কাৰ্ডৰ দোকানী আছে বা ৰিটেইল আছে এই ৰেচন কাৰ্ডৰ দোকানী বা ৰিটেইলৰ আণ্ডাৰত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। নেক্সট হৈছে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি যোজনা। এই কৃষক সন্মান নিধি যোজনা হৈছে ভাৰত চৰকাৰৰ এটা যোজনা, চৰকাৰী যোজনা হয়। এই যোজনাৰ অধীনত যিসকল কৃষক আছে কৃষকসকলক বছৰি 6,000কৈ টকা প্ৰদান কৰে। তো এই 6,000কৈ টকা লাভ কৰিবলৈ যিসকল কৃষক আছে তেওঁলোকে যদি আবেদন কৰা নাই তেওঁলোকে অনলাইনৰ জৰিয়তে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত মই আৰু এটা কথা কওঁ, যিসকলে ইতিমধ্যে 14 নম্বৰ ইনষ্টলমেণ্ট পাবলৈ আছে বা যিসকলে এতিয়ালৈকে কিস্তি পোৱা নাই তেওঁলোকৰ যি KYC কৰিব লগা আছে আপোনালোকে KYC আপোনালোকে অতি সোনকালে KYC কৰাই লওক। আৰু KYC কৰাৰ পিছত আপোনালোকে যি 14 নম্বৰ ইনষ্টলমেণ্ট আছে এইটো লাভ কৰিব। আৰু যিসকল কৃষকে এতিয়ালৈকে এই কৃষক সন্মান নিধি যোজনাৰ লাভ ল'ব পৰা নাই আৰু তেওঁলোকে এই আঁচনি পোৱা নাই তেওঁলোকে ওচৰৰ যি CSC চেণ্টাৰ আছে CSC চেণ্টাৰত গৈ আপোনালোকে নিজে আধাৰ কাৰ্ড আৰু বেংক পাছবুক দি নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যদি ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগে দেখুৱাব লাগে আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট বক্সত জনাব। মই কেনেকৈ আবেদন কৰিব লাগে মই সেইখিনি কথা আপোনালোকক জনাম। বা জব কাৰ্ড, এই জব কাৰ্ড হৈছে এটা চৰকাৰী যোজনা। এই চৰকাৰী যোজনাত যিসকল গাঁৱত লোক আছে এই প্ৰতিজন গাঁৱৰ মানুহে প্ৰতিজন লোকে এই জব কাৰ্ড বনাব পাৰে। আৰু এই জব কাৰ্ডৰ দ্বাৰা ডেইলি 331 টকাকৈ লাভ কৰে। আৰু এই যিসকলৰ এই জব কাৰ্ড আছে তেওঁলোকৰ যি চৰকাৰী ঘৰ আছে এই চৰকাৰী ঘৰৰ যি লাভ আছে যি চৰকাৰী ঘৰৰ যি টকা আছে এই জব কাৰ্ডৰ অধীনতো তেওঁলোকে লাভ কৰে। এনেকুৱা বহুত চৰকাৰী কাম আছে। আৰু যিসকল লোকে এতিয়ালৈকে এই জব কাৰ্ড বনোৱা নাই তেওঁলোকে পঞ্চায়তত গৈ এই জব কাৰ্ড বনাব পাৰে। তাৰপিছত যিসকল লোকৰ জব কাৰ্ড আছে বা তেওঁলোকৰ যদি জব কাৰ্ড থকাৰ পিছতো তেওঁলোকে জব কাৰ্ড পোৱা নাই বা তেওঁলোকৰ জব কাৰ্ড নাম্বাৰো পোৱা নাই এই জব কাৰ্ড আপোনালোকে কেনেকৈ লাভ কৰিব যদি আপোনালোকে পোৱা নাই তাৰ লিষ্ট আছে আপোনালোকৰ জব কাৰ্ডত কিমান টকা সোমাইছে এই সকলোখিনি যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকে কিমান টকা আপোনালোকৰ জব কাৰ্ডত সোমাইছে কিমান টকা আছে আৰু আপোনালোকৰ জব কাৰ্ড নাম্বাৰ কিমান কেনেকৈ ওলাব লাগে এই সকলোখিনি মই নেক্সটত আপোনালোকক জনাম। এতিয়া পিছত চাওক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে যিসকল কৃষকৰ বানপানী বা অন্য কোনো দুৰ্যোগত যদি তেওঁলোকৰ খেতি বাতি নষ্ট হয় তেতিয়াহ'লে চৰকাৰে যে ভাৰত চৰকাৰ বা অসম চৰকাৰ যি চৰকাৰী হওক তেওঁলোকে মিলি সেই কৃষকসকলক
এটা যি ইঞ্চুৰেঞ্চ হয় এই ইঞ্চুৰেঞ্চৰ অধীনত ফচল বীমাৰ অধীনত তেওঁলোকক টকা প্ৰদান কৰে যি 22-23 বৰ্ষ আছে যি 22-23 বৰ্ষত প্ৰায় 70,000কৈ টকা প্ৰদান কৰিব আৰু এই যোজনা লাভ কৰিবলৈ ফচল বীমা প্ৰত্যেকজন মানুহে আবেদন কৰিব লাগে তাত আপোনালোকৰ বিনামূলীয়াকৈ বা 100 টকা এটা খৰচ হ'ব এই 100 টকাৰ বিনিময়ত বুঢ়ো খেতি হওক শালি খেতি হওক কুঁহিয়াৰ খেতি হওক যিকোনো খেতি হওক খেতিৰ যি দুৰ্যোগৰ সময়ত যদি কিবা খেতি বাতি নষ্ট হৈছে তেতিয়াহ'লে চৰকাৰে ভাৰত চৰকাৰে এই টকাটো প্ৰদান কৰে গতিকে যিসকল কৃষকে এই আঁচনি লাভ লোৱা নাই তেওঁলোকে অতি সোনকালে এই আঁচনিত আবেদন কৰি আপোনালোকে এই আঁচনি লাভ কৰিব পাৰে আৰু এই আঁচনি ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকৰ জুলাই মাহৰ ভিতৰত আপোনালোকে এই আবেদন কৰিব পাৰে এটা নেক্সট চাওক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এটা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হৈছে যিসকল ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ী হওক যি ক্ষুদ্ৰ দোকানী হওক যিসকল যুৱক যুৱতী নিবনুৱা আছে তেওঁলোকক প্ৰধানমন্ত্ৰীৰ অধীনত যি মুদ্ৰা যোজনা আছে এই মুদ্ৰা যোজনাৰ অধীনত তেওঁলোকক 50,000ৰ পৰা প্ৰায় 10 লাখ টকালৈকে এই ঋণ প্ৰদান কৰে আপোনালোকে এই প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আপোনালোকে যদি আঁচনি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব আপোনালোকে এই অনলাইনত আবেদন কৰাৰ পিছত আপোনালোকে এই প্ৰধানমন্ত্ৰী যি মুদ্ৰা যোজনা আছে আপোনালোকে এই আঁচনি ল'ব পাৰিব ইয়াত ক্ষুদ্ৰ ব্যৱসায় যি সৰু সৰু দোকানী আছে যিসকল যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এই আঁচনি লাভ ল'ব পাৰে নেক্সট চাওক প্ৰধানমন্ত্ৰী স্বনিধি যোজনা এই প্ৰধানমন্ত্ৰী স্বনিধি যোজনা হৈছে এতিয়া চাওক জুন মাহত 2020 চনৰ জুনত এই আঁচনিটো আৰম্ভ কৰিছিলে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি হৈছে যে PM স্বনিধি যোজনাৰ অধীনত যিসকল একদম দুখীয়া দৰিদ্ৰ লোক আছে যিসকলে ৰাস্তাৰ কিনাৰত দোকানদাৰী কৰি আছিলে তাৰপিছত যিসকল সৰু সৰু কাম কৰিছিলে ধৰক নাপিত ঠেলা চলাই কাপোৰ ধোৱা মানুহ এনেকুৱা সৰু সৰু গলিত কাম কৰা মানুহ এই সকল লোকক 10ৰ পৰা 30,000 50,000 60,000 1 লাখলৈকে এই প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত তেওঁলোকক এই টকাটো প্ৰদান কৰে আৰু এই আঁচনিটো 2024 লৈকে বৰ্তমান আছে যদি এই আঁচনিত যদি লাভ ল'ব বিচাৰে তেতিয়াহ'লে এই আঁচনিও অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে যিসকল দুখীয়া দৰিদ্ৰ লোক আছে ঠেলাওলা আছে ৰিক্সাৱালা আছে যিসকলে ৰাস্তাৰ কিনাৰত দোকানদাৰী কৰি আছিলে ফুটপাথত থাকে এই সকলকে এই আঁচনিটো প্ৰদান কৰে আৰু এই আঁচনিটো একমাত্ৰ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন নেক্সটত আছে চাওক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা যে প্ৰধানমন্ত্ৰী যিসকল গাঁৱলীয়া লোক আছে যিসকল দুখীয়া লোক আছে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক এই আঁচনি প্ৰদান কৰে এই আঁচনিৰ দ্বাৰা যিসকল দুখীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক 14 কেজিৰ যি সিলিণ্ডাৰ আছে তাৰ লগত যি চৌকা আছে এই সকলোখিনি তেওঁলোকক ফ্ৰীতে প্ৰদান কৰে ইয়াৰ 16 তাৰ লগত যি সাবসিডি আছে 1600 টকা এটা সাবসিডি প্ৰদান কৰে আৰু এই উজ্জ্বলা অধীনত সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকে যি এই সমূহ তেওঁলোকে লাভ কৰে আৰু এই সমূহ লাভ কৰে তেওঁলোকে যি SC আছে ST আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল লোক আছে তেওঁলোকে পাইছে যিসকল অন্তোদয় আঁচনি আছে যিসকল ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনি লাভ কৰিব পাৰে এতিয়া চাওক নেক্সটত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা যে প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোৱে গম পায় যি গাঁৱলীয়া লোক আছে তেওঁলোকক 1,30,000 টকাকৈ প্ৰদান কৰে যিসকলৰ কোনো পকী ঘৰ নাই তেওঁলোকক এই আঁচনিৰ দ্বাৰা তেওঁলোকক ঘৰ প্ৰদান কৰা হয় আৰু যিসকল চহৰ অঞ্চলত আছে টাউন অঞ্চলত আছে তেওঁলোক 2,50,000 টকা প্ৰদান কৰে এতিয়া চাওক এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰু দুটা স্কিম আছে ইয়াত হৈছে যি জব কাৰ্ড আছে এই জব কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সংযোগ কৰা হয় সংযোগ কৰাৰ পিছত তেওঁলোকে আৰু 20,000 টকা লাভ কৰে আৰু তাৰ পিছত বৰ্তমান আকৌ চৰকাৰে এটা আঁচনি ঘোষণা কৰিছে যিসকলৰ ঘৰত লেট্ৰিন নাই এই যিসকল এই চৰকাৰী যোজনাৰ যি আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰিব তেওঁলোকে আৰু 15,000 টকা লাভ কৰিব তেওঁলোকৰ ঘৰত যাতে লেট্ৰিন বনাব পাৰে গতিকে এই আঁচনি লাভ কৰিবলৈ আবেদন কৰা নাছিলে পঞ্চায়তৰ অধীনত গৈ আবেদন কৰিব পাৰে আৰু যিসকল চহৰ অঞ্চলৰ মানুহ আছে টাউন অঞ্চলত তেওঁলোকে অনলাইনত এই আবেদন কৰিব পাৰে এই আঁচনিৰ কাৰণে নেক্সট চাওক অটল পেঞ্চন যোজনা এতিয়া অটল পেঞ্চন যোজনা হৈছে যি 18 বছৰৰ পৰা 60 বছৰলৈকে তেওঁলোকৰ চৰকাৰী যি প্ৰধানমন্ত্ৰীৰ অটল পেঞ্চন যোজনা আছে এই যোজনাৰ অধীনত 1,000 2,000 3,000 আৰু 6,000 কৈ টকা লাভ কৰে যে 18 পৰা 60 বছৰ বয়সলৈকে তেওঁলোকে যেতিয়া নিম্নতম আঁচনিৰ অধীনত যদি এটা টকা জমা কৰি থৈ যায় তেতিয়াহ'লে তেওঁলোকে এই টকাটো লাভ কৰে তাৰ নেক্সট হৈছে যদি 60 বছৰ হৈ যায় 60 বছৰ যোৱাৰ পিছত তেওঁলোকে 1,000 2,000 3,000 5,000 বা 6,000 লৈকে এই টকাটো লাভ কৰে আৰু এটা হৈছে যিসকল 60 বছৰ বয়স হৈ গৈছে তেওঁলোকে চৰকাৰৰ পৰা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ অধীনৰ পৰা তেওঁলোকে এটা নিম্নতম মাননি এটা পায়
সেই সকল লোকে আৰু এই আঁচনি আপোনালোকে লাভ কৰিবলৈ পঞ্চায়তৰ ধাৰা যি সেক্ৰেটাৰী আছে বা সেই সেক্ৰেটাৰীৰ অধীনত যি প্ৰধান সচিব আছে সচিবৰ ধাৰা আপোনালোকে এই আঁচনি লাভ কৰিব পাৰিব তাৰ পিছত চাওক আয়ুষ্মান ভাৰত এতিয়া আয়ুষ্মান ভাৰত হৈছে আপোনালোকে গম পায় যে ইতিমধ্যে অসম চৰকাৰ হওক বা ভাৰত চৰকাৰে আয়ুষ্মান কাৰ্ড বনাব দি আছে যিসকলৰ ৰেচন কাৰ্ড আছে সেই সকল লোকে এই আয়ুষ্মান কাৰ্ড বনাব পাৰে এই আয়ুষ্মান কাৰ্ডৰ পৰা আপোনালোকে 5 লাখকৈ টকা বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰাব পাৰে আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে যিসকলৰ আয়ুষ্মান কাৰ্ড আছে তেওঁলোকে যদি চৰকাৰী বা বেচৰকাৰী যিকোনো হস্পিটালত যাওক তেওঁলোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আছে গতিকে যদি এই আয়ুষ্মান কাৰ্ড এতিয়ালৈকে আপোনালোকে বনোৱা নাই যে আপোনালোকৰ গাঁও অঞ্চল বা চহৰ অঞ্চলত যি আছে তাতে বেংক হকি আছে বা বিচি আছে বা চৰকাৰী হস্পিটালত গৈ আপোনালোকে এই কাৰ্ড বনাব পাৰে আৰু এই কাৰ্ড বনোৱাৰ পিছত আপোনালোকে যি 5 লাখকৈ টকা বিনামূলীয়াকৈ চিকিৎসা কৰা হয় এইটো আপোনালোকে লাভ কৰিব পাৰিব